পুনৰ আমি আকৌ হাজু হৈছো বন্ধু বান্ধৱীসকল আপোনালোকৰ আগলৈ আজি আকৌ লৈ আহিছো এটা নতুন ৰেচিপি অলপ ইউনিক হয় কিন্তু খাবলৈ খুব ভাল পাব আজি মই বনাবলৈ লম শামী কাবাব এটো আমাৰ ঘৰৰ সবেই খাই ভাল পায় আৰু খুব টেস্টি হয় আপুনি পোলাও লগত খাবলৈ পাৰে বিৰিয়ানীৰ লগত খাবলৈ পাৰে আনকি আপুনি ইভিনিং স্নেকৰ লগতো এটো খাবলৈ পাৰে খুব টেস্টি খুব ইজি অলপমান ট্ৰিকি হয় এই ট্ৰিকটা আপুনি গম পালে আপুনি ধুনিয়াকৈ বনাবলৈ পাৰিব আহকচোন কি লাগে চাও এয়া মই লৈছো প্ৰায় 250 গ্ৰাম চিকেন এটো বয়লাৰ হয় আপোনালোকে আনকি মটন ইউজ কৰিবলৈ পাৰে মই আজি কৰা নাই মটন আৰু যেহেতু আমি 250 গ্ৰাম আমি চিকেন লৈছো সেই কাৰণে ইয়াৰ লগত লৈছো মই 100 গ্ৰাম বুটৰ ডাল এই বুটৰ ডালখিনি মই তিয়াই ৰাখিছো যাতে অলপমান কুমলি আহে এ দেখিব পাৰে এ চাইছে আপোনালোকে লগতে মই সৰু সৰুকৈ মিহি মই কাটি লৈছো পিয়াজ ইয়াত মই দিছো মিডিয়াম সাইজৰ 4টা পিয়াজ লগতে মই লৈছো 3টা নহৰু সৰু নহৰু সেইকাৰণে মই 3টা লৈছো এয়া লৈছো এডখৰ আদা প্ৰায় নহৰু সমানে হ'ব আদাখিনি আৰু অলপমান কেঁচা জলকীয়া লৈছো ভয় নাখাব ইমানখিনি নিদো জাস্ট দেখাবৰ কাৰণে মই দিছো আৰু লগতে আছে ইয়াত গৰম মছলা এই কাবাবত কিন্তু গৰম মছলা পৰে এটোৱে ইয়াৰ স্পেশালিটি হয় আমি মছলাখিনি আমি গুটাকে দিও এয়া হৈছে প্ৰায় 1 চামুচ জিৰা প্ৰায় 1 চামুচ ধনিয়া লগতে দিছো একডখৰ ডালচেনি 7-8টা লং দিছো 4টা দিছো সৰু ইলাচি 2টা দিছো ডাঙৰ ইলাচি লগতে লৈছো ইয়াত শুকান জলকীয়া 4-5টা আৰু লগতে আছে 2 খিলা তেজপাত আৰু চাও আমি আহকচোন চাও কেনেকৈ আমি বনাও বহুত ইজি ওয়ে শিকাই দিম আপোনালোকে ট্ৰাই কৰিব খালি আহকচোন চাও এটো মই লৈছো এটা প্ৰেসাৰ কুকাৰ এটা কথা সদায় মনত ৰাখিব যেতিয়া আপোনালোকে শামী কাবাব বনাব কুকাৰটো সদায় ডাঠ লব যাতে তলত লাগি নাযায় যেহেতু এটো আমি হুইসেল মাৰাম সেই কাৰণে যাতে লাগি নাযায় বস্তুখিনি মছলাখিনি তলত আমি ডাঠ এটা আমি প্ৰেসাৰ কুকাৰ লম আপোনালোকে কেৰাহীটো বনাবলৈ পাৰে খালি ডাঠ লব আৰু এটা আমি চিকেনখিনি ইয়াত দি দিম এটা boneless চিকেন হয় খালি লগত কাৰ্টিলেজ কেটামান গৈছে যেহেতু কোমল হয় গলি যাব আৰু বাকিখিনি আমি অটৰাই দিবলৈ পাৰি খালি চিকেন ব্ৰেষ্ট লব এয়া হৈছে বুটৰ দাইল এইখিনিও আমি দি দিলো ইয়াত এতিয়া আমি ঢালিম আদা নহৰু ইয়াত 2টা কেঁচা জলকীয়া গল লগত আৰু 3টা দি দিম বেছি জ্বলা নাই জলকীয়াখিনি এতিয়া দিম আমি পিয়াজখিনি এয়া এতিয়া গোটা মছলাখিনিও ইয়াত ঢালি দিম লগতে দিম আমাৰ শুকান জলকীয়া আৰু এয়া তেজপাত এতিয়া আমি মিলাম কিছুমান মছলা গুৰি এয়া লৈছো মই জালুক গুৰি আপোনালোকে 1 টিস্পুন আপোনালোকে জালুক গুৰি ইয়াত মিলাব মই নিজৰ আন্দাজ মতে দি দিছো আৰু প্ৰায়খিনি 1 টিস্পুনে হয় জালুকটো অলপমান বেছিকে দিব যেহেতু এটা ধুনিয়া এটা ফ্লেভাৰ আহিব আৰ্ডি ফ্লেভাৰ এটা আহিব জালুকে ফ্লেভাৰটো বঢ়াইও দি আপোনালোকৰ মুখটো বহুত ভাল লাগিব খাই আৰু লগতে দিম এই সৰু চামুচেৰে 1 চামুচ জলকীয়া গুৰি বেছি দিয়া নাই যেহেতু জালুকো পৰিছে কেঁচা জলকীয়া আৰু শুকান জলকীয়াও পৰিছে লগত আৰু এয়া হৈছে জিৰা আৰু ধনিয়া গুৰি ঘৰত বনোৱা এই চামুচেৰে মই প্ৰায় 1 চামুচ দিছো মানে 1 টেবুলস্পুন লগতে এতিয়া দিম আমি হালধি গুৰি এয়া আন্দাজ মতে দিব হালধিখিনি কিছুমানে ৰংটো কম ভাল পায় কিছুমানে বেছি ভাল পায় কিন্তু মই প্ৰায় 1 টিস্পুন দিছো আৰু এয়া সোৱাদ অনুসাৰি
নিমখ এতিয়া অন্য একো নাই আমি এখিনি হুইসেল কেইটামান মাৰিম প্ৰায় 10টামান আমি সিটি মাৰাম ইয়াত যাতে এই বস্তুখিনি ভালকে গলি যায় আৰু মিহলি যায় আকৌ আমি লগ পাম এখিনি মাৰ যোৱাৰ পিছত বন্ধু বান্ধৱীসকল আমি আকৌ হাজিৰ হলো এটো প্ৰায় মই 12টাৰ পৰা 14টা হুইসেল মৰালো আৰু আপোনালোকে চাবলৈ পাৰে যে চিকেনখিনি অলপ ভাঙি গৈছে লগতে ডাইলখিনিও গলি আহিছে এই পৰ্যায়ত মই তেজপাত গিখলা যে দিছিলো মই পেলাই দিলো উলিয়াই পেলাই আৰু এতিয়া আমি কি কৰিম মোৰ 2 পিস চিকেনত মই হাৰ্ডি হইতে দিছিলো ন সেই কাৰণে মই চিকেনখিনি হাৰ্ডিৰ পৰা মই অতৰাই দিম এনেকে এয়া মই অতৰাই দিছো আৰু ইয়াৰ মেইন ট্ৰিক্সটো হৈছে ট্ৰিক্স নহয় ৰ শামি কাবাব বনাবলৈ অলপমান ট্ৰিকি হয় কিন্তু ট্ৰিক্স কিটা আপোনালোকে গম পাই গলে ধুনিয়াকে বনাব পাৰিব শামি কাবাব আসলতে মুখত দিলে গলি যায় ইয়াৰ মেইন ট্ৰিক হৈছে আপোনালোকে এটো কম জুইত একেবাৰে সিমত লৰাই থাকিব লাগিব ভাঙি থাকিব লাগিব নিজে নিজে আপোনালোকে নিজৰ হাত ইউজ নকৰিব মিক্সি ইউজ নকৰিব আপোনালোকে নিজে নিজে এনেকে জোৰ জোৰছে ভাঙি ভাঙি যাব সব মছলা মাংস বুটৰ দাইল সব নিজে নিজে এনেকে ভাং খাই যাব আপোনালোকে অলপ সময় দিব সময় লব আৰু যি বস্তুৱে সময় লব হিটো এনেও খাবলৈ ভাল হ'বই জাস্ট অলপ সময় বেছিকে লব আপোনালোকে এনেকে এনেকে ভাঙি যাব প্ৰায় আধা ঘণ্টা ওপৰত হৈ গল এইখিনি মই ভাজি থাকুতে থাকুতে গলিও গল একেলগে মিক্সচাৰটো আহি হৈছে আপোনালোকে চাও অলপমান কষ্ট হ'ব কিন্তু কষ্টটো আৰু ফল দিব আপোনালোকক আৰু এটা কথা এই যে গৰম মছলাখিনি দিছিলো আপোনালোকে এনেকে ভাজি থাকুতে লং দালচেনি ইলাচি আপোনালোকে যি যি দেখিব অতৰাই যাব যেহেতু এইকেইটা মিক্স নহব সেইকাৰণে আপোনালোকে পেলাই দিব ইহঁতৰ ফ্লেভাৰখিনিটো ইয়াত গুছিয়ে গ'ল আৰু অন্য ইহঁতৰ কাম নাই এয়া মিহলাই হাতখনো অলপ বিখাইছে কিন্তু হৈ গৈছে আৰু প্ৰায় আধা ঘণ্টা ওপৰ যিহেতু হৈ গ'ল আৰু 2 মিনিট মান আৰু এনেকে মিহলা আৰু বোল এটাত উলিয়াই লম এতিয়া আপোনালোকক আকৌ লগ পাই আছো বোল এটা দেখিনি কাঢ়ি ললো হাতখনো ভালকে ধোৱাৰ পিছত এই মই হাতেৰে অলপমান মিহলাই ললো যোনখিনি অলপমান গুটা হৈ আছিল এনেকে হাতেদি আপোনালোকে মিহলালে সেই গুটা মাংসখিনি ভাঙি যাব এতিয়া এই পৰ্যায়ত আমি মিহলাম ধনিয়া পাত অলপ বেছিকে ধনিয়া পাত লব ধনিয়া পাতে ফ্ৰেশনেসও আনিব আৰু আপোনালোকৰ খাইও ভাল লাগিব আৰু লগতে ইয়াত লৈছো মই এটা ডাঙৰ গোটা পিয়াজ যোনটো মই এনেকে মিহি মিহি কৈ কাটি লৈছো এই কাবাবটো আপোনালোকৰ মুখটো গলি যাব ইমানে টেষ্ট পাব খাই পেলাই আপোনালোকে বাৰংবাৰ বনাব বিচাৰিব অলপমান বনাওতে কষ্ট হয় ট্ৰিক এটোৱে আৰু এয়া মই দিছো অলপমান চাট মছলা অলপমান দিবলৈ নাপাহৰিব ধুনিয়া টেষ্ট এটাৰ কাৰণে এয়া অলপমান মই দিলো চাট মছলা আৰু লগতে এতিয়া আমি মিহলাম বাইন্ডিংৰ কাৰণে এটা কণী এতিয়া আৰু অন্য কাম নাই আৰু হাতৰ অলপমান কষ্ট হাতৰ এক্সাৰসাইজও হ'ব এই কাৰণে এখিনি ভালকৈ আমি মিহলাই লম কিন্তু যেতিয়া আপুনি বনাব ঘৰৰ মানুহে হওক বা জুনে আহক হেতি আপোনালোকৰ তাৰিফ কৰি নাপাহৰিব যে কিবা এটা ভাল বস্তু বাইনৈ বা দাদাই বনাই খোৱালে আমাৰ ঘৰত খুবেই চলে এটো খাই খুব ভাল পায় সবে আপোনালোকেও ভাল পাব সাগে কমেন্ট কৰি নিশ্চয় জনাব কেনেকুৱা লাগিছে মোৰ ৰেচিপি আৰু ট্ৰাইও কৰিব এনেইটো ৰেষ্টুৰেণ্টত আমি এবোৰ অৰ্ডাৰ কৰি খাইয়ে থাকো কেতিয়াবা হয়তো আমি ৰেচিপি নাজানো কেতিয়াবা জানিবও পাৰো সেই কাৰণে মই আগবঢ়াইছো এটো ৰেচিপি আপোনালোকলৈ যেহেতু একেবাৰে ইজিকে তাতে আপোনালোকেও বনাই খাবলৈ পাৰে ঘৰত বনোৱা আৰু ৰেষ্টুৰেণ্টত বনোৱাটো পাৰ্থক্য আছে কিন্তু এটো মই আপোনালোকক ক'বলৈ পাৰো যে ৰেষ্টুৰেণ্টতকে এটো আপোনালোকে খাই বেছি ভাল পাব
গোটেইকেইটা আমি বনাই ললোঁ স্বামী কাবাব যেহেতু আমি এই গোটেই আমাৰ এই কাবাবখিনি হৈ গ'ল এইখিনি বনাই ললোঁ বাকি এইখিনি এনেকৈ আছে আপোনালোকে এনেকৈ ষ্ট'ৰ কৰি ৰাখিবলৈ পাৰে এইখিনি স্বামী কাবাবৰ প্লাছ পইণ্ট হয় যেতিয়াই মন যায় আপোনালোকে শ্বেপ দি পেলাই ভাজি ল'ব আৰু বাকীখিনি ষ্ট'ৰ কৰিব যিহেতু ভাজাই হয় ধুনীয়াকৈ ভুনি ৰখা হৈছে একো বেয়া নহয় আহকচোন এইখিনি এতিয়া আমি ভাজি লওঁ কেনেকৈনো ভাজো চাওঁ আহক ইয়াত মই ফ্ৰাই পেনখন গৰম হ'বলৈ দিলোঁ এই গৰম হৈ গ'ল ফ্ৰাই পেনখন ইয়াত আমি অলপমান তেল দিম এয়া মই ৰিফাইন অইল দিছোঁ মই বেছিকৈ দিয়া নাই যেহেতু মই শ্যালো ফ্ৰাই কৰিম ম্যাক্সিমাম মানুহে মই দেখো যে এটো ডিপ ফ্ৰাই কৰে কিন্তু হেলথৰ কাৰণেও হয় আৰু নিজৰো ইমান তেলতেলিয়া খাই ভাল নালাগে সেইকাৰণে মই শ্যালো ফ্ৰাই কৰি আছো আপোনালোকে ডিপ ফ্ৰাইও কৰিবলৈ পাৰে আৰু অলপ দি দিছো তেল বাস ইমানখিনিতে হৈ যাব তাৱাখন গৰম হৈ গ'ল লগত তেলো গৰম হ'ল সেইকাৰণে মই ফ্লেমটো মিডিয়াম লো কৰি দিছো এতিয়া লাহেকৈ আমি কাবাবখিনি ভাজি লম এয়া দেখিছেনে লাহেকৈ মই দি দিছো এয়া মই ভাজি আছো কাবাবখিনি ফ্লেমটো মই লোয়ে ৰাখিছো কাৰণ বেছি কেৰাহীখন গৰম হৈ গ'ল ইমান বেছি সময় নলব খুব বেছিকে বেছি এটা সাইডত 2 মিনিট কে লব যেহেতু কাবাবখিনি আমি হিজাইছো আৰু ভাজিছো সেইকাৰণে আৰু অন্যকে আৰু বনাবলে নালাগে এখিনি নিজে বাকিখিনি ওপৰত আমি খালি এটা লেয়াৰ আনিব লাগে ব্ৰাউন ক্ৰিস্পি লেয়াৰ এটা যোনটো এনেকে ভাজিলে আহি যাব আপোনালোকে খাই কেনেকুৱা পায় আমাক জনাবচোন আৰু আপোনালোকে আমাক কমেন্ট কৰিব ভাল পালে আমাৰ ভিডিওটো লাইকও কৰিব শেয়াৰও কৰিব সাবস্ক্ৰাইবও কৰিব চেনেলটো আপোনালোকৰ এনেকে মৰম কৰিলে এনেকে আমাৰ উৎসাহ জগালে আমি এনেকে আগবাঢ়ি যাম আপোনালোকে কমেন্ট কৰি জনাব খাই কেনেকুৱা পালে আৰু ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিছে কি নাই আমি খুব ভাল পাম এনেকে আপোনালোক আমাৰ লগত এংগেজ হৈ থাকিলে আশা কৰো আপোনালোকেও আমাক মৰম দিব এতিয়া লাহেকৈ এখিনি মই উল্টাই দিম লাহেকৈ দেখিছেনে লাগিয়ে ধৰিছে এইয়া তেলৰলে ভয়ও লাগে মুখত ফুটিব বুলি সেইকাৰণে ভয়ে উতৰাইছো এইয়া হৈ গ'ল এটো একেবাৰে সহজ আমাৰ ঘৰুৱা স্বামী কাবাব আৰু এতিয়া আপোনালোকৰ ৰেষ্টুৰেণ্টত গৈ পেলাই অৰ্ডাৰ দি খাব নালাগে আপোনালোকে নিজেও এতিয়া ইজিলি ঘৰত বনাবলৈ পাৰে আৰু 1 মিনিটৰ ভিতৰত মই নমাই দিম বেছি সময় নলব এটো আপোনালোকে যদি মন যায় ধনিয়াৰ চাটনি পিয়াজৰ সালাড মই আগতে ৰেচিপিটো শেয়াৰ কৰা আছে আপোনালোকে আমাৰ চেনেলত গৈ পেলাই আকৌ চাবলৈ পাৰে সেই পিয়াজৰ সালাডৰ লগতো আপোনালোকে খাবলৈ পাৰিব পোলাও বিৰিয়ানী মানে সবৰ লগতে ভাল লাগিব খাই আৰু কি গাখীৰ চাহ কাপৰ লগতো ভাল লাগিব ৰেডি হৈ গ'ল আমাৰ স্বামী কাবাব ঘৰত বনোৱা আমি চাওচোন যে ইয়াৰ পাহবোৰ উলাই কি নাই এয়া চাওক ইয়াৰ ষ্ট্ৰেণ্ডছবোৰ এনেকে উলাই গৈছে এয়া মুখত খালে গলি যোৱা স্বামী কাবাবৰ এটোৱে লক্ষণ এই দেখিছেনে এটো এনেকে সিঙি আহে আপোনালোকে ঘৰত ট্ৰাই কৰিব আনকো খুৱাব আৰু মোক কমেন্ট কৰি জনাব আপোনালোকে ৰেষ্টুৰেণ্টৰ স্বামী কাবাব পাহৰি যাব আৰু যোনে খাব আপোনালোকৰ তাৰিফে কৰিব যে ইমান ধুনীয়া কাবাব বনাই খুৱালে এবাৰ ট্ৰাই কৰিব অলপমান টান হয় অন্য টান নহয় হাতখন আৰু বিখাব কিন্তু আপোনালোকে বনাই ট্ৰাই কৰিব খুবে ভাল পাব খুবে মানে আপোনালোকে খালে খাই থাকিব আৰু এটো ঠিক আছে আজিলৈ ইমানতে মই সামৰিলো অহাবাৰ আকৌ লগ পাম ভালে থাকক কুশলে থাকক থ্যাংক ইউ